হেল্ল' গাইজ নমস্কাৰ। বৰ্তমান অসমৰ চাৰিওফালে বানপানীৰ সমস্যা লগতে গুৱাহাটীতো যেতিয়া আহিছে তেতিয়া বৰষুণ মাৰি আছে। বৰষুণৰ বতৰে আমি ফেঞ্চি বজাৰ আহিবা লৈ ফেঞ্চি বজাৰত মানে কিবা এটা কাম মানে কাপোৰ এযোৰ ল'ব লগা আছিল। চাব আহিছো ৰ'ব কাপোৰ বিশেষ এটা কাৰণত কুৰ্তা পাইজামা কালেকশ্যন আছে ইয়াতে। লগতে আমি ফেঞ্চি বজাৰৰ এই ফুলৰ দোকানত আহি পালো। ফুলৰ অলপ চাব লগা আছিল, ফুল অলপ ল'ব লগা আছিল। আৰু এয়া চাওক বেণ্ড পাৰ্টি ষ্টাইল। বেণ্ড পাৰ্টি দেখি আপোনালোকে গমেই পাইছে যে ইয়াতে বিয়া আছে। হয়, বিয়া আছে। আমি আমাৰ মালিকৰ আজি বিয়া আছে, মানে আমাৰ দোকানৰ অনাৰৰ। তো বিয়া খাব আহিলো। একচুৱেলি মালিক হৈছে বঙালী, তো বঙালী ষ্টাইলত বিয়া হ'ব। আৰু আমি হৈছো দৰা পাৰ্টিৰ লগত আমি কইনা ঘৰ আহি পালো। কইনা ঘৰ নহয় দিয়কচোন, এইটো ভৱন হয়। গাড়ী ভিতৰলৈ সোমাই দিছে ডাইৰেক্ট ৰভাৰ ভিতৰেদি। আৰু দৰা কিবা কিবি সুধি আছে, মই একো পাত্তা পোৱা নাই। আহি পোৱাৰ লগে লগে মিঠাই দিছে, যিহেতু মিঠাই চিঠাই খাই লৈছো। তাৰপিছত ফিটিং হৈ কইনা দৰা এনেকুৱা ৰেডি হৈ আছে আৰু চৰবতৰ ওপৰত ষ্টাৰ্টাৰ আৰম্ভ হৈ গৈছে। আৰু কি কি দিছে গম নাপাওঁ, যি বস্তু চিনি পাইছো সেইগিলাখান বস্তু খাব ধৰিছো আৰু মই। আৰু এয়া হৈছে কইনাক চাওক। আৰু ডাইৰেক্ট আমাৰ প্লেটখন ৰেডি হৈ গ'ল, মেইন প্লেট। তাৰপিছত আজি পানী বাদ দি ডাইৰেক্ট চৰবত খাই আছো। বাই বাই।